গৰীব মানুহবিলাকৰ কাৰণে বা আমাৰ BPL মানুহবিলাকৰ কাৰণে আজি অটল অমৃত আয়ুষ্মান ভাৰত বিভিন্ন হেল্থ কাৰ্ডবিলাক দিয়া হৈছে আৰু আমাৰ BTR গভৰ্ণমেণ্টে আমি সিদ্ধান্ত লৈছোঁ অহা 2 মাহৰ ভিতৰত 3 মাহৰ ভিতৰত যেনেকৈ নহওক হেল্থ কাৰ্ডটো সকলোকে পৌঁছাব লাগে এই ডিচিশ্যনটো লোৱা হৈছে যিসকলৰ ট্ৰিটমেণ্ট ইয়াত ভালকৈ নহ'ব সেইসকলক চেন্নাইলৈ পঠাবৰ কাৰণে আমি চেন্নাইৰ আম্মা নাৰায়ণা বুলি এটা হস্পিটেলৰ লগত অসম চৰকাৰ আৰু সেই হস্পিটেলৰ MOU চাইন হৈছে আৰু এই MOU চাইন হোৱাৰ পিছত BTRৰ 4খন জিলাৰ পেচেণ্টবিলাকতে সবচে অগ্ৰাধিকাৰ দিয়া হ'ব যাৰ হেল্থ কাৰ্ড আছে অটল অমৃত কাৰ্ড আছে এই অটল অমৃত কাৰ্ডটো তেখেতে যেতিয়া লৈ যাব ট্ৰিটমেণ্টত যিখিনি পইচা লাগে এই কাৰ্ডৰ দ্বাৰা পাব আৰু ইয়াৰ এক্সেছ যিখিনি টকা হ'ব এইটো ফ্ৰীলি এই চেন্নাইল হস্পিটেলখনে ট্ৰিটমেণ্ট কৰা হ'ব এইটো আমি চৰকাৰ গঠন কৰাৰ পিছত এইটো এটা MOU চাইন হৈছে আৰু ইয়াৰ বাহিৰে আজি হেল্থ সেক্টৰটো ডেভেলপ কৰাৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰৰ লগতে আমি কাউন্সিল হিচাপে বহুখিনি পদক্ষেপ লোৱা হৈছে যোৱাকালি আমি BRPLৰ তৰফৰ পৰা আমাৰ IOCLৰ তৰফৰ পৰা 4খনকৈ এম্বুলেন্স পাবলৈ সক্ষম হৈছোঁ যি এম্বুলেন্সত দেখি সকলো ধৰণৰ সুবিধা থাকিব আৰু ইয়াতকৈ আৰু বেছি এক খোজ আগবাঢ়ি আমাৰ BTR গভৰ্ণমেণ্টখনে 2022 চনৰ পৰা 60 বছৰৰ ওপৰৰ যিখিনি আমাৰ সিনিয়ৰ সিটিজেন আছে তেখেতসকলক ফ্ৰী হেল্থ চেকআপ কৰাৰ কাৰণে আমাৰ মোবাইল যিটো ট্ৰিটমেণ্ট বাছত আমাৰ ECG পৰা আদি কৰি সব ব্যৱস্থা থাকিব আৰু সেই গাড়ীবিলাকে গাঁৱে গাঁৱে ঘূৰিব আমি বিচাৰিছোঁ সকলোৰ স্বাস্থ্য ঠিকে থাকক আমি হেল্থ ইণ্ডেক্সটো চালে বহুত দুখ লগা আমাৰ 4টা ডিষ্ট্ৰিক্ট যিটো আছে ইয়াত মানে আজি মৰ্টেলিটিবিলাক বহুত বেছি হৈ আছে ৰিচেণ্টলি ওদালগুৰিত মেটাৰনেল মৰ্টেলিটি বহুত বাঢ়ি গৈছে গতিকে আমি আগৰ ফালে যাব মানে পৰা নাই পিছফালেহে আমি গৈ আছোঁ তো সেইকাৰণে আজি যিসকল ইয়াত ট্ৰিটমেণ্ট কৰি আছে বা দায়িত্বত আছে আমাৰ ডক্টৰসকলক মই অনুৰোধ কৰিছোঁ যে আজি নিজৰ হস্পিটেলত অহা পেচেণ্টসকলক সেৱা কৰা স্বাস্থ্যৰ সেৱা কৰাৰ লগতে ওচৰে পাজৰে আমাৰ মানুহবিলাকক অলপ হেল্থ কনচিয়াছ কৰাৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰামবিলাকক কণ্টিনিউ কৰিব লাগে